Hello everyone, good morning. আপোনালোকক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰিছো আৰু আপোনালোকক এটা বস্তু দেখুৱাইছো আমাৰ ঘৰত যে কপৌ ফুল ফুলিছে। যে আপোনালোকক দেখুৱাইছো দেই গাইস ৰব। চাওক গাইস আমাৰ ঘৰত কপৌ ফুল ফুলিছে এই জোপা গছত। এই জোপা নাৰিকল গছ হয় আৰু এই নাৰিকল গছজোপাতে এয়া এনেকৈ লগাই থোৱা আছে। যোৱাবাৰো এপাহ ফুলিছিলে আৰু এইবাৰো এয়া এপাহ ফুলি পুৰা কমপ্লিট হৈ গ'ল। অকমান আগতীয়াকৈ ফুলিলে চাওকচোন কেনেকুৱা লাগিছে। আপোনালোকৰ ঘৰত কপৌ ফুল আছে নাই? তাৰ পাছত এইফালে মই আহিলোঁ হনুমান মন্দিৰ। আজি যিহেতু মঙ্গলবাৰ আৰু এইফালে হনুমান দাদাৰ চৰণত আহিলোঁ। তেওঁৰ চৰণত আহি পূজাভাগ জনাই ল'লোঁ আৰু মই যিহেতু আজি চালিচা পাঠ কৰোঁ সেইবাবে মন্দিৰলৈ প্ৰত্যেকটো মঙ্গলবাৰে আহিবলৈ চেষ্টা কৰোঁ। মোৰ যিমান দিন মানে মই পাৰোঁ আৰু যেনেকৈ আৰু আহি পেলাই চাহকাপ ধুনীয়াকৈ বনাই ল'লোঁ, লাল চাহ একাপ আৰু তেনেকৈতে মানে এনেই বাহিৰৰ ৰাস্তাফালৰ ভিউটো এনজয় কৰি ভাবিলোঁ যে চাহকাপ খাওঁ আৰু চাহত আছিলে মোৰ ভুজিয়া কেইটামান আৰু লগতে টেকেলি পিঠা। মানুহজনে আজিও মৰমত মোৰ কাৰণে লৈ আহিছিলে। তেওঁ যিহেতু ঢেকীয়াজুলি যায় ৰাতিপুৱাই তাৰ পৰাই লৈ আহে আৰু তাৰ পৰা চাহ তাহ খাই মেলি এয়া ভাতত লাগি গ'লোঁ। দালি বনাইছিলোঁ, স্কোৱাছ কাটি থৈ গৈছিলোঁ, স্কোৱাছৰ ভাজি বনালোঁ, পাপৰ ফ্ৰাই কৰিলোঁ, আচাৰ আৰু নেমু টেঙা। আজি এনেকৈ আৰু যিহেতু আজি মঙ্গলবাৰ আৰু এইফালে আমাৰ ভাত খাবলৈ বহি লৈছোঁ। মই আপোনালোকে জানেই মই তলত বহি পেলাই ভাত খাওঁ, সেইটো কাৰণে মানুহজন ওপৰতে খাইছে আৰু ধুনীয়াকৈ হাৱা মাৰিও আছিলে যে সেইটো কাৰণে বহি পেলাই এনেকৈ খালোঁ আৰু লগতে টিভিটোও চলি আছে যে মানুহজনৰ লগত চাই এনেকৈ ভাত খাইছোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই পেলাই কেনে পায় জনাবলৈ নাপাহৰিব কিন্তু দেই। আৰু মোৰ ভিডিঅ'বোৰ যদি চাই পেলাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু কোনোবাই নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।